হাই গাইজ, কি খবৰ? মোৰ ভালেই বৰ্তমান। আজি ছানডেত ওলাইছোঁ আমি চব্জি বনাব যাবলৈ, তো আপোনালোকক দেখাই যাম, চাই যাব ভিডিঅ'টো। আৰু এইফালে লগৰজনীয়ে আচাৰ আনিছিলে যে ঘৰৰ পৰা, ৰ'দটো মানে বহুত ডাঙৰকৈ দি আছে ন, তো অলপ ৰ'দত দি দিছোঁ। আৰু এইফালে টিফিনটো এৰি থৈ আহিছিলে তাই, টিফিনটো লৈ গ'ল ৰুমত। আৰু এতিয়া বাজিছে 11টা, 11:30মান বাজিছে। আৰু এইফালে লগৰবিলাকে গছৰ তলত চাহ খাই আছে, এইফালে থাৰ্ড হোষ্টেলৰবিলাকো এইফালে চাহ খাই আছে। ইমান ৰ'দটো ডাঙৰকৈ এইখন ভালটো বাইক, ইমান ধুনীয়া লাগিছে, ভাল লাগিছে না বাইদেউ? এইফালে চাই দিয়া অকণমান, এইফালে চোৱা। ছাতি মেলো, ছাতিটো খোলা, কি মজা ভিউ, ধুনীয়া লাগিছে না? ফটো মৰাত ব্যস্ত হৈ আছে মেইন ৰাস্তাত, তাকো গাড়ী চাড়ী এইবিলাক গৈ আছে। সৌটো আমাৰ হোষ্টেল, আৰু এইফালে পিছফালে গাঁও তামিলৰ গাঁও, এইবিলাক তামিলৰ ঘৰবিলাক এনেকুৱা চিষ্টেম। আমাৰ অসমৰ ঘৰবিলাকৰ লগত অকণো নিমিলে ন, এয়া ঘৰবিলাক ইমান জুপুৰি ইমান ৰ'দ দিয়ে, কেনেকৈ যে থাকে। এখন JCB, এখন মোৰে হয় দেই। আইতাজনী বহি আছে, ইমান গৰম। চাচুগুৰি, ইয়াৰ পৰা পুত্ৰ আছেনে নাই মোক বিয়া কৰাবলৈ? এইবিলাক তামিলৰ ঘৰ দেই। বেছি দূৰ নাই, আমি আহি পাইছোঁহি। আৰু মানে আমাৰ হোষ্টেলৰ পিছফালেই আছে, বহুত দূৰ যাব লগা নহয়। এইফালে দেখিছেনে ৰ'দটো ইমান ডাঙৰ কৰি দি আছে। আৰু এইফালে দেখিছেনে ফাৰ্ষ্ট ছেকেণ্ড হোষ্টেল পিছফালৰ পৰা দেখাই পাই থাকে, ইমান ওচৰতে আছে। এইখনেই হৈছে দোকানখন, আমি বস্তু ল'ব অহা দোকান। সোমাই দেখিছোঁ অলপ ভিৰ হৈ আছে বোলে, মানে কাম কৰা ল'ৰাবিলাকে বজাৰ কৰিছে। ৰাতিপুৱা হ'লেতো বেছি ভিৰ হৈ থাকে, এতিয়া 11:30 বাজিছে ন, তো অলপ ইমান ভিৰ নাই। আৰু এইফালে দেখিছেনে আলু বিলাহী, ফ্ৰেঞ্চবিন, মানে ভেন্দি, আম, এইফালে আৰু কিবাকিবি ধেৰ, জিকা, তিয়ঁহ, পটল, এইবিলাক কুন্দুলি আছে। আৰু বস্তুকেইটা লৈ আহি আমি আহিলোঁ মাংস ল'বলৈ, তাতে মাংসটো লৈ ল'লোঁ। তো ফাইনেলি আমি বনাব আহিলোঁ। এইখনে দোকান আছে, আমি ইয়াতে চব্জি বনাই খাওঁ। ছানডে মানে সদায় নাখাওঁ, আৰু কেতিয়াবা ছানডে খাওঁ, মাহটোত 2-3বাৰমান। আৰু এইফালে লগৰবিলাকে দেখিছেনে একদম বনাই আছে, খালী নাই। তো আমিও মানে ৰেডি কৰি লওঁ বস্তুবিলাক কাটি কুটি। আৰু এইফালে মই মাংসখিনি ধুনীয়াকৈ ধুই পিঁয়াজ, জলকীয়া, আদা, ৰচুন এইবিলাক কাটি কৰি দিছোঁ। লগৰজনী তাই বনাব, মই মানে হেল্প কৰি দিছোঁ আৰু কিবাকিবি। এইফালে দেখিছে আৰু বনাবলৈ মানে ছোৱালী ইমান ভিৰ হৈ আছে, ভিতৰত অলৰেডি বনাই আছে, মানে খালী নাই। এইফালে দেখিছেনে লগৰজনীয়ে ভিতৰত চব্জি বনাই আছে, আৰু মই পদিনা লৈ আনিছিলোঁ, তাকে বোলো অকণমান চাটনি বনাই লওঁ। এইফালে আদা ৰচুন দি ধনিয়া মিক্স কৰি, আৰু দেখিছেনে এইফালে চব্জি হৈয়ে আছে আমাৰ পূৰা। আৰু চবত মানে কেৰাহীতে মানে মাংসহে দেখিব আজি পূৰা বনাই আছে। এইফালে বনাই আছে শিৱসাগৰৰ, মানে চৰাইদেউৰ ছোৱালী হয় দেই এজনী, আমাৰ লগৰ হয়। মানে ৰাতিপুৱা যিহেতু আমি একো খাই যোৱা নাছিলোঁ, তো ভোক লাগি আছিলে, সেইকাৰণে জল্দি চব্জিটো বনাই নি আমি দুপৰীয়া খানাটো খাম বুলি আহি গ'লোঁ। আৰু লগৰজনী মই এইফালে আহিলোঁ কেণ্টিনত, ভিতৰত মই আৰু এজনী আমাৰ লগৰ মানে চব খাই আছে খানা। তাই মাংস নাখায় ন, সেইকাৰণে মানে তাই আগত আহি কিনে ভাত খাই আছে। আৰু চব আজি ছানডে দিনত মানে চব্জি বনাব গ'ল ছোৱালীবিলাক, সেইকাৰণে ইমান ভিৰ নাই। আৰু এইফালে আজি আমি বনাইছোঁ ব্ৰইলাৰ মাংস আৰু বাঁহগাজ আলু মিক্স কৰি, মোক মানে ঘৰৰ পৰা দি পঠাইছিলে বাঁহগাজ, সেয়াই মিক্স কৰি আমি বনালোঁ। তো এইফালে দেখিছোঁ ছানডে দিনটোত আমি কি কৰোঁ তাকে আপোনালোকক অলপমান দেখুৱাওঁ। আৰু বাকীকেইটা দিনততো ডিউটি থাকে ন, একো কৰা নহয়, ক'তো যোৱা নহয়। খানা চানা খাই মেলি আহি আমি ৰুমত আকৌ কিবাকিবি অলপ আছিলে কৰি মেলি এনেকৈ সময়টো যোৱালোঁ। আৰু এতিয়া 5টা বাজিছে। এইফালে ছেকেণ্ড হোষ্টেলৰ আমাৰ লগৰ কেইজনীমান আহিছে, ইয়াত অলপ মানে এনেই বহি কথা পাতিম আৰু চাহ খাম। এইফালে দেখিছেনে মিমি ঘৰৰ পৰা অনা ভুজিয়া, এনেকৈ চানা টানা কিবাকিবি। ইয়াতে আহি আমি বহি ল'লোঁ, গোটেইকেইজনী কথা পাতি খাই আছোঁ, বতাহো দি আছে, ভাল লাগি আছে। তো ছানডে দিনতে আমি লগ পাওঁ, এনেকৈ খাওঁ। আৰু যদি গৈছে পিঠিক মানে চকুৱে যিটো দেখা পাইছে, সেইটো এনেই ফটো এখন মাৰিলি হয় নহয়, একেটা জেগাতে 10 বাৰ প্ৰয়োজন নাই নহয়। আমাৰ একদম কন্যাকুমাৰী আৰু ৰামেশ্বৰমত যোৱা এইবোৰ প্লেনিং বনাই আছে। বাইদেউ মোবাইল একেবাৰে চব ব্যস্ত। বমি কৰি দিওঁ, এনেকৈ বটল এটা লৈ থিব দেই, এনেকৈ হৈ গ'ল বুলি ক'ব।
ড্ৰাইভাৰ বটল খতম কৰিলে পানী খাই খাই ড্ৰাইভাৰটো ভাবিছে আগে পিছে ঘূৰি পোৱা নাই এইটো প্ৰথমবাৰ ড্ৰাইভাৰটো আছে নাম্বাৰটো মোৰ লগত মনচাক দি দিবা বা সিহঁতি যাব পাৰে ৰামেশ্বৰমত যোৱাৰ আগতে কিবা পলাচিত গৈ আহোঁ ব'ল চানডে দিন এটাত বেছি দূৰ নহয় না কইম্বাটুতে আছে তাৰ ওচৰতে আছিলে আদিবাসী ফেমাছ মাইচুৰ কিমান দূৰ হ'ব ইয়াৰ পৰা 10 ঘণ্টা লাগে মাইচুৰতো যাব মন গৈছে ভাল দেৰি বহি গোটেইকেইজনী কথা পাতিলোঁ আৰু সন্ধিয়া হৈ গ'ল দেখিছোনে এইফালে সিহঁত কেইজনীও গ'লগৈ আৰু আমিও আহিলোঁ আৰু লগৰবিলাক দেখিছোনে বহিয়ে আছে চবফালেকে মানে এতিয়া সন্ধিয়া টাইমত ভাল লাগে ন বাহিৰত বহি আৰু বতাহো দি আছে সেইকাৰণে চববিলাক বাহিৰতে বহি আছে আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দেই